আজি অকণমান ৰুমটো চেঞ্জ দেখিব কাৰণ আমাৰ বেডৰুমটো আমি যিহেতু ৰেণ্টতে থাকোঁ আমাৰ বেছি ৰুম নাই তিনিটা ৰুম আছে এটা বাহিৰতে আছে সেইটো একদম এক চাইডে হয় আৰু ইফালে দুটা ৰুম একেলগে আছে আৰু ইফালে দেখিছে এইটো চাইডে একচুৱেলি গডৰেজটো আছিলে আজি গডৰেজটো ইয়াৰ পৰা অঁতৰাই কেনে এইটো চাইডে থোৱা হৈছে মানে কেনেকুৱা আৰু ৰুমটো থাকি ভাল লগা নাছিলে আৰু আজি ৰুমটো অকণমান বেলেগ কৰি দিছোঁ আৰু দেখিছে বিছনাখন আৰু এটা গডৰেজ এইটো চাইডে আনা আছে ইফালে আজি একচুৱেলি মই অকণমান কিবা কিবি বনালোঁ ৰুমত আৰু কি বনাইছোঁ এইবিলাক পেলনীয়া বটল আৰু কিছুমান কাপোৰৰ কিছুমান বস্তু পেলাই দিব লগা হৈ যায় আৰু সেইবিলাক পেলাই নিদি কেনে মই এনেকুৱা ডেক'ৰেশ্যন কৰিছোঁ আৰু কোনো মানে বেলেগ ধৰণৰ বস্তু নাই চববিলাক পেলনীয়া বস্তু আৰু ঘৰতে ইনডোৰ প্লেণ্ট এইবিলাক মানে ঘৰত থকা ফুলৰে কিবা কিবি বাহিৰত থকা ফুলবিলাকে আনি কেনে এনেকৈ ৰুই দিছোঁ এনেই আৰু ৰুমটো কমচে কম ভাল লাগে আৰু যিটো গৰম আৰু বাহিৰত ওলাই যাব নোৱাৰি আৰু সেইবাবে আজি মই ৰুমটো অকণমান সলনি কৰি দিছোঁ আৰু দেখিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন মোৰ পিজিত থাকোঁতে ড্ৰেছিং আছিল মানে মুখ চাবলৈ কাৰণে আৰু সেইখন এনেই পৰি আছিলে আৰু এইটো মই অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ এতিয়া এনেকৈ আলাই দিছোঁ কাৰণ এইটো গডৰেজত মই আগতে চাইছিলোঁ মুখখন আৰু এতিয়া মানে এইখন এনেই পৰি আছিলে আৰু আজি মই এইটো মানে কি আৰু বনাইছোঁ আৰু বেলেগ একো নাই এইখিনি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা হোৱা নাই একচুৱেলি বহুত কিবা কিবি কাম চলি আছিলে ৰুমত আৰু এইবিলাক ধূলিবিলাক চাওকচোন এনেকৈ পৰি আছে আৰু ইফালে মোৰ মেকআপ বক্সটো গোটেই বালি কিবা অলপ কাৰেণ্টৰ কাম কৰি আছিলে ইফালে অৱস্থা নাইকিয়া হৈ আছে আৰু কি ক'ম কালি অলপ ডেক'ৰেশ্যন কৰিছিলোঁ কৰাৰ পিছত এই গতি হৈছে আকৌ বস্তুবোৰ এনেকৈ আনিব লগা হৈছে আৰু ইফালে দেখুৱাই আছোঁ ৰুমৰ হালত বহুত বেয়া আৰু ইফালে বাচন দেখিছে কিমান খোৱা বাচন পৰি আছে বাচন ধুব বাকী আছে কাপোৰ 2 বাল্টিংমান আছে ধুবৰ কাৰণে মিচিঙত দিব নোৱাৰি ৱাশ্বিং মেচিনত দিম বুলি ভাবিছিলোঁ কাৰণ পানীটো আমাৰ বহুত লেতেৰা এতিয়া মই ৰুমটো চাফ কৰি লওঁ হা আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো ইমান ঠিক নাই মানে কি আৰু বহুত অলপ লেতেৰা নিচিনা হৈছে গৰমত এতিয়া মই ভাবিছোঁ ৰুমটো চাফা কৰি কিনে নিজকে অকণমান চাফ কৰি লওঁ আৰু আজি মানে কেনেকুৱা কালি মই ইমান চাফা কৰিছিলোঁ আজি কাৰেণ্টৰ কাম কৰি এই অৱস্থা আৰু কাপোৰ ধুব আছে 2 বাল্টিং ৱাশ্বিং মেচিনত দিম বুলি ভাবিছিলোঁ কিন্তু ৱাশ্বিং মেচিনত কাপোৰ দিব নোৱাৰে কাৰণ বহুত লেতেৰা পানী কাপোৰ ধোৱা নোধোৱা সমান হৈ যায় আৰু সেইবাবে হাতেৰে ধুৱাই লাভ আছে মেচিনত নিদিওঁ আৰু মেচিনটো বেয়া কৰিব নোৱাৰি কাৰণ বহুত লেতেৰা পানী আহক এতিয়া মই কামবোৰ ফটাফট কৰি লওঁ এতিয়া এটা ৰুম ঠিক ঠাক কৰা হৈ গ'ল আৰু ৰুমটো দেখিছে চাফ চিকুণ পূৰা ফাইনেলি হৈ গ'ল বেডশ্বীটখন অকণ চেঞ্জ কৰিছোঁ আৰু ইফালে মোৰ মুখেৰে কথাই ওলোৱা নাই বহুত ধূলি খালোঁ যে সেইটোৱে আৰু ইয়াতে দেখিছে আগতে এনেকৈ বনাইছিলোঁ এবাৰ আকৌ আজি কাৰেণ্টৰ কাম কৰাৰ কাৰণে এইবিলাক অৱস্থা হৈ গ'ল এতিয়া ফাইনেলি ঠিক ঠাক হৈছে আৰু বাকী ৰুম চাফা কৰিবই আছে ইফালে এতিয়া চাফ চিকুণ কৰোঁ এইটো ৰুম টোটেলি হৈ গ'ল আৰু এইটো ৰুমৰ দেখিছে গতিশাল বেয়া হৈ আছে লাইটটো দিয়া নাই ৰ'ব দি দিছোঁ এইটো এতিয়া চাফ চিকুণ কৰোঁ ইফালে বাচন ধুবই আছে বাহিৰতে খাই আহিলোঁ ৰাতিৰ ডিনাৰটো এইকেইদিন কাম কৰি ভাগৰ লাগিল আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগ বনোৱা নাই আৰু এয়া দুপৰীয়া খানা দাইল টেঙা ইফালে আছে চালাড আৰু এইটো মাছ জাতীয় সৰু মাছ এতিয়া আমি খানাটো খাই লওঁ